আপোনালোক সকলোকে পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ আমাৰ প্ৰডাক্ট হৈছে পভিডন আইডিন জাৰ্মিচাইড গাৰ্গল আৰু এই প্ৰডাক্টটোত পভিডন আইডিনৰ কনচেন্ট্ৰেচন হৈছে 0.2% WYV আৰু ইয়াৰ ফ্লেভাৰ হৈছে মিন্ট ফ্লেভাৰ। যেহেতু পভিডন আইডিনৰ টেষ্টটো ইমান এটা ভাল নহয়, সো ইয়াৰ টেষ্টটো অলপ ঠিক কৰিবৰ কাৰণে মিন্ট ফ্লেভাৰটো এড কৰা হৈছে। ইয়াৰ এই বটলটোৰ কোৱান্টিটি হৈছে 100 ml আৰু এই 100 ml ৰ প্ৰাইচ হৈছে 210 rupees। এই প্ৰডাক্টটো খুব ভাল ৰিজাল্ট কৰে আৰু বহুত ইফেক্টিভ হয়, বহুত ৰিলিফ প্ৰভাইড কৰে বহুত কিটা প্ৰব্লেমৰ পৰা। আৰু এই প্ৰডাক্টটো মাৰ্কেটৰ নাম হৈছে বেটাডিন জাৰ্মিচাইড গাৰ্গল নামত আমি মাৰ্কেটত পোৱা যায়। এতিয়া আমি চাম যে ইয়াত কি আছে। ইয়াত আছে পভিডন আইডিন কনচেন্ট্ৰেচন হৈছে 0.2% WYV আৰু ইয়াৰ পিছত আয়োডিন আছে কনচেন্ট্ৰেচন 0.2% WYV আৰু ইয়াত ইথানল আছে 8.3% VYV। ইয়াৰ মেনুফেকচাৰ কৰিছে GS ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডে আৰু ইয়াৰ মাৰ্কেট কৰিছে উইন মেডিকেয়াৰ। আৰু আমি জানিম যে এইটো আমি ক'ত কেনেকৈ ইউজ কৰিব লাগে। আৰু এই প্ৰডাক্টটো আমি এক্সটাৰ্নেলি ইউজ কৰোঁ, কিন্তু সেইবুলি আমি এইটো কোনো ধৰণৰ কটা ঘাঁ আদিত ইউজ কৰা নহয়। এইটো কেৱল অৰেল ৰিঞ্জৰ কাৰণে ব্যৱহাৰ কৰা হয়। চিম্পলি গাৰ্গল কৰি অলপ সময় মুখত ৰাখি তাৰপিছত সাৱধানে পেলাই দিব লাগে। আৰু এই প্ৰডাক্টটো মেইনলি ইউজ কৰোঁ এইটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে যে অৰিফেঞ্জেল ইনফেকশ্যনত ব্যৱহাৰ কৰোঁ, যিটো আমাৰ বেক্টেৰিয়া বা ভাইৰেল ইনফেকশ্যনৰ কাৰণে হয়, যিটো বা ফাংগেল ইনফেকশ্যনৰ আমাৰ ডিঙিত হয়, সেইটো ঠিক কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ বা এইটো ট্ৰিটমেণ্ট কৰিবলৈ বা এইটো প্ৰিভেণ্ট কৰিবলৈ বা কিয়ৰ কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰোঁ। যদি নাইও হোৱা তেতিয়াও আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ যে সেইটো নহ'বৰ কাৰণে। যিহেতু এতিয়া কৰোণা ভাইৰাছৰ এটা পেণ্ডেমিক চিটুৱেশ্যন চলি আছে, কৰোণা ভাইৰাছৰ ইনফেকশ্যনো আমাৰ থ্ৰ'টত হোৱা দেখা যায়। আমি এইটো ইউজ কৰি প্ৰিভেণ্ট বা কিয়ৰ কৰিব পাৰোঁ বা সেই যিবোৰ প্ৰব্লেম হয় সেই প্ৰব্লেমবোৰ আমি অলপ কম কৰিব পাৰোঁ। যিহেতু সেইটো এটা ভাইৰেল ইনফেকশ্যনেই হয় আৰু ডেণ্টেল প্ৰব্লেমবোৰৰ পৰা এইটোৱে ৰিলিফ প্ৰভাইড কৰে। যিকোনো ধৰণৰ ইনফেকশ্যন হয়, এইটো যিকোনো ধৰণৰ ইনফেকশ্যন বা ডিঙিত হোৱা ইনফেকশ্যনবোৰ দূৰ কৰিবলৈ হেল্প কৰে। আৰু ডেণ্টেল প্ৰব্লেমবোৰৰ পৰা এই প্ৰডাক্টটোৱে ৰিলিফ প্ৰভাইড কৰে। যিকোনো ধৰণৰ মুখৰ বা ডিঙি ইনফেকশ্যন এইটো নাইকিয়া কৰিবলৈ হেল্প কৰে বা এইটো কিয়ৰ কৰিবলৈ হেল্প কৰে বা নহ'লেও নহ'লে প্ৰিভেণ্ট কৰিবলৈ হেল্প কৰে। এই প্ৰডাক্টটো আপোনালোকে ডেইলি ৰুটিনতো ব্যৱহাৰ কৰিব পাৰে। আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াত স্পষ্টভাৱে মেনশ্যন কৰি দিছে। এডাল্ট বা চিলড্ৰেনৰ কাৰণে যিমানটো কোৱান্টিটিত আমি এই প্ৰডাক্টটো ল'ম, ছাপ'জ আমি যদি 5 ml প্ৰডাক্টটো লওঁ তেতিয়াহ'লে 5 ml ইয়াত পানী এড কৰিব লাগিব আৰু ইকুৱেল ভলিউমত আমি পানীটো এড কৰি লৈ আমি গাৰ্গল কৰিব লাগিব আৰু 30 ছেকেণ্ড আমি মুখত ৰাখি ভালকৈ কুলি কৰিব লাগিব। কুলি কৰি আমি পেলাই দিব লাগিব। আৰু ইয়াৰ পৰা এটা মাৰ্কিং কেৱল প্ৰভাইড কৰা হৈছে। যদি আমি এই প্ৰডাক্টটোৰ পৰা 10 ml লওঁ তেন্তে 10 ml পানী মিলাব লাগিব, তাৰপিছত ভালদৰে গাৰ্গল কৰিব লাগিব আৰু 30 ছেকেণ্ড মুখত ৰাখি আমি ধুনীয়াকৈ পেলাই দিব লাগিব। ইয়াৰ পিছত আমি ভালদৰে মুখখন ধুই ল'ব লাগিব। আৰু ইয়াৰ উপৰি মুখৰ পৰা ওলোৱা বেড স্মেল দূৰ কৰিবলৈ এই প্ৰডাক্টটো ইউজ কৰিব পাৰোঁ। তেতিয়াহ'লে আজি এই প্ৰডাক্টটোৰ ৰিভিউ মই ইমানতে শেষ কৰিছোঁ। আৰু আপোনালোকৰ এই ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিহেতু মোৰ চেনেলটো নতুন, আপোনালোকৰ সঁহাৰি মোৰ কাৰণে খুবেই প্ৰয়োজন। আৰু আপোনালোকৰ প্ৰব্লেমবোৰ মোক কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আকৌ লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত।